নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 6 অসমীয়া কিতাপৰ 4 নম্বৰ পাঠ বিহুৰ আদৰণি। গতিকে ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি প্ৰশ্নলৈ গুচি যাওঁ। 1 নম্বৰৰ প্ৰশ্ন, কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া। 2 নম্বৰ প্ৰশ্নটো হ'ল লয় আৰু ছন্দৰ সংগতি ৰাখি কবিতাটি আবৃত্তি কৰা। বিহুৰ আদৰণি কবিতাটি শুদ্ধকৈ পঢ়িবলৈ কৈছে। আৰু 2 নম্বৰটো হৈছে বিহুৰ আদৰণি কবিতাটি তোমালোকক আবৃত্তি কৰিবলৈ কৈছে। 3 নম্বৰ প্ৰশ্নটো হৈছে চৰাইৰ বাহত থকা শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই শিকি লোৱা। এনচাৰটো হৈছে চতাই, চ'ত মাহক সম্বোধন কৰি মতা নাম। থেৰেজু, কাঁচিডৰীয়া পাতেৰে এবিধ ওখ গছ আৰু তাৰ ফল। আওলা, আগচালি। বৰহম থুৰি, ইয়াৰ থুৰিবোৰ চোবাই ছোৱালীবোৰে ওঠ ৰঙীন কৰা দেখা যায়। বাঁহত চাট, চলা। চুগৰ, পৰিষ্কাৰ। আঁচু, কাপোৰত ফুল তুলিবলৈ ভুলোৱা সূতা। ভমকা, ডাঙৰ আৰু উজ্জ্বল। ৰচঙা, ৰংচঙীয়া। খোলা, টান আৱৰণ। শাল, কাপোৰ ববলৈ ব্যৱহাৰ কৰা এবিধ যন্ত্ৰ বা সঁজুলি। দিহা, যোগাৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে 4 নম্বৰৰ ক, চতাই বুলি কবিয়ে কাক কৈছে? উত্তৰটো হ'ব চতাই বুলি কবিয়ে চ'ত মাহক কৈছে। খ নম্বৰটো হ'ব কবিতাটিত জেতুকা থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কোৱা হৈছে? উত্তৰটো হ'ব কবিতাটিত জেতুকা থেৰেজুৰ লগতে আৰু বৰহম থুৰি অনাৰ কথা কোৱা হৈছে। ঘ নম্বৰটো হ'ব মাখিয়তী আৰু তৰাৰ পগাৰে কি জুৰি পলোৱাৰ কথা কোৱা হৈছে? উত্তৰটো হ'ব মাখিয়তী আৰু তৰাৰ পগাৰে আওলা জুৰি পলোৱাৰ কথা কোৱা হৈছে। ঘ নম্বৰটো হ'ব বাঁহত চাট কিহেৰে সজালে? বাঁহৰ চাট হালধি, থেকেৰা, বেঙেনাই সজালে। ঙ নম্বৰটো হ'ব বায়ে খোপালৈ বুলি কি ফুল আনিলে? উত্তৰটো হ'ব বায়ে খোপালৈ বুলি ৰচঙা কপৌ ফুল আনিলে। জ নম্বৰটো হ'ব কবিয়ে চতাই কৰিছিল ৰঙালীক আদৰণি। উত্তৰটো হ'ব কবিয়ে চতাইক ৰঙালীক আদৰি আনিবলৈ গাভৰু কৰিছে। 5 নম্বৰটো হ'ব কবিতাটিৰ কথাখিনি তোমাৰ কথাৰে লিখা। উত্তৰটো হ'ব কবিতাটোত কবিয়ে চ'ত মাহৰ আগমনৰ লগে লগে ঢোল পেঁপা বজাই ভঙালী বিহুক আনিবলৈ কৈছে। পদূলিমুখত বাট চাই থাকিম, জেতুকা থেৰেজু বৰহম থুৰি সকলো আনিলোঁ, মাখিয়তী পাতে তৰাৰ পগাৰে আওলা মানে আগ চোতাল ঝুৰি পেলোৱাৰ কথা কৈছে। বাঁহৰ চাট হালধি থেকে আনি সজালে, ঢোল টকা পেঁপা পৰিষ্কাৰ কৰিলে, ভাত চোতাল সাৰি পৰিষ্কাৰ কৰিলে,
ভমকা ফুলীয়া গামোচা আয়ে ছালৰ পৰা কাটিলে ভায়ে খোপালে বুলি ৰচঙা কবৌ ফুল আনি থলে বহল পাতে নাহৰৰ ঢাল পেটাই আনি থলে খুৰীয়ে মজিয়াত তিল গুৰ দিহা থৈ খোলা পাতিলে আইতাই থাপনাৰ আগত সুন্দৰকৈ মচি থৈছে চতাইক নবলৈ কৈছে কাবৌ কৰি কৈছে ৰঙালীক সোনকালে আনিবলৈ 6 নম্বৰ কুৱেশ্যনটো হ'ব বাক্য ৰচনা কৰা জেতুকা ৰঙালী বিহুৰ সময়ত ছোৱালীবোৰে হাতত জেতুকা বোলায় ভুমকা ৰহিমলাই গামোচাখনত ভুমুকাবোৰ ফুল বাচিছে আচু ৰেখাই ছালৰ গামোচাখনত আচুৰ বমকা ফুল দি কাটিলে শাল ৰহিলাই এইবাৰ শালত গামোচা লগাইছে দিহা আনৰ ভাল দিহাবোৰ মন দি শুনিব লাগে 7 নম্বৰ কুৱেশ্যনটো লিংগ নিৰ্ণয় কৰি তালিকা পূৰ কৰা এইটো খুৰী আইতা বাইদেউ আই পিতাই ককাই শাহু ননদ জোৱাই এইবিলাক হ'ব পুল্লিংগ পিতা ককাই জোৱাই স্ত্ৰীলিংগবিলাক হ'ব খুৰী আইতা বাইদেউ শাহু ননদ 8 নম্বৰ কুৱেশ্যনটো হৈছে শব্দবোৰ বহুবচনত প্ৰকাশ কৰা ককাই গামোচা মানুহ পিতা বাইদেউ উত্তৰটো হ'ব ককাইহঁত গামোচাবোৰ মানুহবোৰ পিতাবোৰ বাইদেউহঁত 9 নম্বৰ কুৱেশ্যনটো হৈছে অৰ্থ প্ৰকাশ হোৱাকৈ তলত শব্দবোৰেৰে বাক্য সাজা উত্তৰটো হ'ব টকা ৰামে 8 লাখ টকা দি গাড়ীখন কিনিলে টকা ৰহিমে হুঁচৰি খাবলৈ ঢোল টকা পেঁপা যোগাৰ কৰিলে ভাত কোমোৰা আৰু হাঁহৰ আঞ্জা খাই মাৰ ভাত ভিক নাইকিয়া হ'ল বাট ৰহিমলাই চোতাল ভাত সাৰি গধূলি প্ৰাৰ্থনা কৰিবলৈ গ'ল থাল শাহুৱেকে নতুন কইনাক আদৰিবলৈ ধূপ ধূনাৰে সতে থালখন লৈ গ'ল ঢাল আমডালৰ ঢাল টেঙুলিবোৰ লহপহকৈ ভাৰিছে জুৰি আমাৰ গাঁৱত এটা জুৰি আছে জুৰি সকলো কোঠাটোত যেনে তেনে সকলোবিলাক বস্তু জুৰিছে 10 নম্বৰ কুৱেশ্যনটো হ'ব ৰচনাৰ আৰ্হিত বিহুৰ বিষয়ে 10টা বাক্য লিখা উত্তৰটো হৈছে বিহু আমাৰ জাতীয় উৎসৱ বিহু বুলি ক'লে ডেকা বুঢ়া জীয়ৰী বোৱাৰী আদিৰ মনত অপাৰ আনন্দ বিহু আমাৰ তিনিটা বহাগ বিহু ৰঙালী কাতি বিহু কঙালী আৰু মাঘৰ বিহু ভোগালী চ'ত মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু বুলি কোৱা হয়
সেইদিনা গৰুক মাহ হালধিয়ে গা ধুৱাই লাও বেঙেনা আদি গৰুৰ গালৈ মাৰি দিয়া হয়। তাৰপিছত দিনা মানুহৰ বিহু। সেইদিনা মানুহে মাহ হালধিয়ে গা ধুৱে। বহাগ বিহুত সন্ধিয়া সময়ত হুঁচৰি খায় আৰু ইঘৰে সিঘৰত চাহ জলপান খাবলৈ যায়। কাতি বিহুত ৰাতি তুলসীৰ তলত চাকি বস্তি দি নাম গায়। মাঘৰ বিহুৰ দিনা সকলোৱে ৰাতিপুৱা গা ধুই মেজি জ্বলায় আৰু ৰাতি সকলোৱে ভেলাঘৰত বোম ভাত খায়। 11 নম্বৰ কুৱেশ্যনটো হৈছে তোমালোকৰ অঞ্চলত বঙালী বিহু কেনেদৰে উদযাপন কৰা হয় লিখা। উত্তৰটো হ'ব আমাৰ অঞ্চলত বঙালী বিহু খুব আনন্দ আৰু উৎসাহেৰে উদযাপন কৰা হয়। আমাৰ অঞ্চলত বঙালী বিহুত প্ৰথম দিনা গৰু বিহু উদযাপন কৰা হয়। সেইদিনা গৰুক মাহ হালধিৰে গা ধুওৱা হয়। পিছদিনা মানুহৰ বিহু। সেইদিনা মানুহে মাহ হালধিৰে গা ধুৱে আৰু ডেকা গাভৰু সকলোৱে হুঁচৰি খায়। এই বিহু 7 দিন পালন কৰা হয়। 12 নম্বৰ কুৱেশ্যনটো হৈছে দলত আলোচনা কৰি বস্তুকেই পদৰে আমি কি কি কৰোঁ লিখা। ক নম্বৰ হৈছে জেতুকা পাত হাতত বোলাই লওঁ। খ নম্বৰ বৰহম থুৰি ইয়াৰ থুৰিবোৰ চোবাই ছোৱালীবোৰে উদবঙি কৰে। খ নম্বৰটো হৈছে পগা গৰু বান্ধো। ঘ নম্বৰটো হৈছে কপৌ ফুল বহাগ বিহুত ছোৱালীবোৰে খোপাত বোলাই লয়। 19 নম্বৰটো হৈছে বিহুৱান। এইখনেৰে মান্যৱান ব্যক্তিক সম্বোধন জনায়। 4 নম্বৰটো হৈছে মাখিয়তী। এই গছৰ পাতেৰে গৰু বিহুৰ দিনা আউলা বলাই আৰু গৰুক কোবোৱা হয়। 13 নম্বৰ কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা বাদ্যসমূহৰ কোনকেইবিধ বাদ্য বিহুগীত বা বিহু নাচত ব্যৱহাৰ কৰা হয়। তলত আলোচনা কৰি লিখা। পেঁপা গগনা ঢোল হাৰমনিয়াম খোল তাল সুতুলি ঢাক টকা গিটাৰ। উত্তৰটো হ'ব পেঁপা গগনা ঢোল তাল আৰু সুতুলি। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিয়া আৰু ছাবস্ক্ৰাইব কৰি দিয়া।